Hello guys and guys, welcome back to my another video. Baru মই আজি উলালো উৰিয়াম ঘাটলৈ বুলি আৰু জলে গৈছিলো তাত একেবাৰে ৰবই নোৱাৰি মই পিটপিটাই একদম প্ৰথমে বাৰী পালোগে আপোনালোকে যদি জালুক দেখা নাই তেতিয়াহলে মই জালুক দেখাম আপোনালোকক মানে জালুক কত লাগে এয়া মানে জালুক এনেকে লাগে প্ৰথমে ইয়াতে ৰোৱা হয় মাটি পুৰা বগাই তামুলত লাগি আৰু জালুকৰ পাত আৰু ইয়াতে জালুক লাগিব আৰু পিছত কিমান ওখ হয় এইবিলাক পাতবিলাক বহুত ওখ হয় আৰু ইয়াতে জালুক লাগে মোৰ বাইৰপতি জামু লাই গৈছে আৰু উপায় নাই ভাত খোৱাকে আহিবি বুলি কোৱাৰ কাৰণে আমি সিধা গৈ ভাত খালোগে এয়া মাছৰ আঞ্জা ৰঙালাও সবজি ভাত লাগিলে মই অলপ খাই পাইছিলো এয়া হেৰি কি মটৰ এয়া দেউতাই খাই আছে আজিকালি যেহেতু সময় নাপাওঁ সেইকাৰণে যিমান পাৰোঁ সেউজীয়াবোৰ চাবলৈ বিচাৰোঁ মোৰ পিছে এটা উইক পইণ্ট আছে যে মই চব্জি আৰু ফল মূলৰ মানে গছবিলাক বহুত বেছি ভাল লাগে ফুলতকৈ বেছি মই চব্জি গছ এইবিলাকহে ভাল পাওঁ আৰু এইবিলাক হালধি থৈ দিছে লগাব আৰু এইজোপা পাত কঁঠাল বোলে আৰু ইমান কঁঠাল লাগিছে নহয় গোটেই ফুলবিলাক আমি মানে পপিবা ঘৰলৈ আহিছিলোঁ পপিবা মানে মোৰ বাৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু এইজনী গৈ আছে আগত কুটুককৈ তাইৰ স্কুটিখন মানে বৰ্তাহঁতৰ ঘৰত কৃষ্ণ পৰিবলৈ লৈছিল ব্লগ বনাওঁতে কেতিয়াবা পৰিও যাবলগীয়া হয় সেয়া মাজত খাই গৈছোঁ কিন্তু একো নাই আৰু চলি যায় ইমান ধুনীয়া পৰিৱেশ গাঁও ভাল লাগিলে আহি তাৰপিছত আমি এতিয়া যাম বৰ্তাহঁতৰ ঘৰৰ পৰা স্কুটিখন লৈ তাৰপিছত আমি যাম বাৰ আৰু এগৰাকী বেষ্ট ফ্ৰেণ্ড আছে সিহঁতৰ ঘৰলৈ যাম বা আহি আছে স্কুটি চিধা পালোগে নাওজানত থকা নিবাহঁতৰ ঘৰ তাই নাথাকে যিহেতু পুলিচত চাকৰি কৰে আৰু সেইকাৰণে ছুটিও ইমান বেছি নাপায় এতিয়া মই বৰ বেলেগ বস্তু এটা দেখিলোঁ গম পায়নে কি হয় বাৰু ক'ব দেই আপোনালোকে কি কয় নাজানো আমাৰ ইয়াত মানে নুনি বুলি কওঁ আৰু এইটো দেখিছেনে পকি আছে এইটো এটা এতিয়া মই খাম আৰু মিঠা ৰং লাগি গৈছে একদম পুৰা ডাল ভৰি লাগিছে আৰু চাওঁচোন আছে নেকি বৰমাই আকৌ মোক ছাতি এটা উলিয়াই দিছিলে ফটো মাৰিবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ মানে সন্ধিয়া হৈ গ'ল আৰু সেইকাৰণে আমাৰ ফটো মৰা নহ'লে এতিয়া আমি ঘৰ পালোহি ঘৰ পাওঁতে এইবোৰ কিবা কিবি লৈছোঁ ঘৰ পাওঁতে সদায় সন্ধিয়াই হয়গৈ কি কৰি আছা মোবাইল অকল ফোন চাই থাকি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি মোৰ ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই